আমি বহুপদ রাখি বা পলিনমিয়াল কি বস্তু জানিলো এটা উদাহৰণ লওঁ উদাহৰণটো ধৰিলো আইটো ললো 7x to the power 4 minus 3x plus সংখ্যাটা কোৱা 6 ওকে ইয়াত কেইটা টাৰ্ম আছে এইটো এটা বহুপদ ৰাখি হয় কাৰণ x ৰ পাৱাৰ কেইটা ইয়াতে 4 এইটো x ৰ পাৱাৰ 1 দুইটাই পজিটিভ নাম্বাৰ ধনাত্মক সংখ্যা গতিকে এইটো এটা পলিনমিয়াল হয় ইয়াত কেইটা পদ আছে তিনটা এইটো এটা টাৰ্ম এইটো এটা টাৰ্ম আৰু এইটো এটা টাৰ্ম এই বিলাকক কোৱা হয় অসমীয়াত কয় পদ ইংৰাজীত কোৱা হয় টাৰ্ম তিনিটা টাৰ্ম আছে যদি মই এইটো লিখো যদি এটা ইয়াতে যদি আৰু এটা লগাই দিও সংখ্যা ধৰি লোৱা 4x স্কয়াৰ উল্টা পাল্টাকে লিখিব পাৰি এনেকুৱা কথা নাই যে এই 4 ৰ পিছত x স্কয়াৰটো আহিব লাগিব যোগ যোগে তাতো সজাব পাৰে তোমালোকে গতিকে এইটোত কেইটা টাৰ্ম থাকিব 1 2 3 4টা টাৰ্ম আছে আগৰটোত কেইটা আছিল তিনিটা টাৰ্ম আছিল গতিকে এই বিলাকক কোৱা হয় টাৰ্ম এই পাৱাৰটো এইটো হল এইটো এই পলিনমিয়ালটো চাৰিটা পদ থাকা বহুপদ চাৰি পদ এইটো হল এটা ধৰণৰ নাম এই কেইটা ইয়াত পাৱাৰো আছে ন যিটো সবতকে ডাঙৰ পাৱাৰ এইটো সবতকে ডাঙৰ পাৱাৰ কি 4 গতিকে এই বহুপদটোৰ মাত্ৰা 4 ডিগ্ৰী 4 গতিকে হাইয়েস্ট যেটো পাৱাৰ থাকে সবতকে ডাঙৰ যেটো পাৱাৰ এই 4টো এইটো ক্ষেত্ৰত এইটো কোৱা হয় বহুপদটোৰ মাত্ৰা ইংৰাজী ডিগ্ৰী গতিকে এইটো পলিনমিয়ালৰ ডিগ্ৰী হল 4 মই যদি এইটো উদাহৰণ দিও 7x to the power 10 plus 8x to the power 2 minus 5 এইটো পলিনমিয়ালত কি ডিগ্ৰী 10 এইটো পলিনমিয়ালৰ মাত্ৰা কিমান 10 এইটো পলিনমিয়ালত কেইটা টাৰ্মস আছে তিনটা এটা দুটা তিনটা গতিকে দুটা বস্তু জানিলো এটা জানিলো আমি টাৰ্ম কি বস্তু টাৰ্ম কিটা সহজ কেইটা আছে আৰু এটা বস্তু জানিলো ডিগ্ৰী সবতকে ডাঙৰ পাৱাৰটো কি 3 নম্বৰ এই কিটা কি এই 7 এই 8 হাত মানে তো হাত এটা কনস্ট্যান্ট এটা যেতিয়া সংখ্যা হাত বুলি কবা হাত মানে হাত তুমি হাত গুৱাহাটীত যদি তোমাৰ হাতটা আপেল আছে হেতু হাতটা ডিব্ৰুগড়ত যদি হাতটা আপেল আছে হেতু হাত মানে হাত কি নবদলে কিন্তু x to constant নহয় x to variable চেঞ্জ হ'ব পাৰে গুৱাহাটীত x ৰ ভ্যালু 2 হ'ব পাৰে ডিব্ৰুগড়ত x ৰ ভ্যালু 3 হ'ব পাৰে পাঠশালাত x ৰ ভ্যালু 10 হ'ব পাৰে যদি x to নহব কিন্তু সংখ্যা এটা কনস্ট্যান্ট এইটা হল এটা কনস্ট্যান্ট বুলি ক'ব পাৰা কনস্ট্যান্ট ধ্ৰুৱক আৰু নাইবা হিয়টো কয় কোএফিচিয়েন্ট বুলি কোএফিচিয়েন্ট সহগ বুলি কয় নেকি সহগ মানে একেলগে থাকে হিয়তে এই x to the power 10 ৰ সহগ কোন বন্ধু কোনটা কোন আছে তাৰ লগত হাত x to the power 10 ৰ কোএফিচিয়েন্ট কি হাত x স্কয়াৰৰ সহগ কি 8 x স্কয়াৰৰ কোএফিচিয়েন্ট কি 8 এইটো চোৱা কোড গল এইটো x স্কয়াৰ টাৰ্মটোত এই x স্কয়াৰ টাৰ্মটো এইটো x স্কয়াৰ টাৰ্মটোত x স্কয়াৰৰ সহগ কোন তাৰ বন্ধু কোন তাৰ কোএফিচিয়েন্ট কি 4 এইটো এতিয়া আহিব ট্ৰিকি প্ৰথমতে একদম সহজ বিলাক কৈ থাকো আৰু তাৰ পিছত তোমালোকক মই ট্ৰিকি বস্তু বিলাক এই টাৰ্মটোত x টাৰ্মটোত এই x 3x পদটোত x ৰ সহগ কি 3 সাইনডাল পাহৰি যাব নোৱাৰা সদায় সাইনডালৰ ইম্পৰ্টেন্স আছে x ৰ সহগ -3 এইকেইটা প্লাস আছিল কাৰণে মই অকল 4 4 বুলি কৈ আছিল আসলতে +4 বুলি ক'ব লাগে এটো হ'ব -3 যদি এটা আৰু বহুপদ লোৱা -8x কিউব -9x স্কয়াৰ +10x -15 এনেকুৱা এটা বহুপদ ললা পলিনমিয়াল এটা ললা মই কলো যে এইটো পলিনমিয়ালৰ ডিগ্ৰী কিমান তোমালোকে চাবা সবতকে ডাঙৰ পাৱাৰটো কিমান 3 গতিকে এইটো পলিনমিয়ালৰ ডিগ্ৰী হ'ল 3 মাত্ৰা হ'ল 3 এতিয়া মই তোমালোকক কৰো
x square term to jitu ase x square term to swa x square term etu x square term to x square or hohog coefficient ki তোমালোকে চাইব বাজে 9 নহয় -9 এই সাইন ডালৰ কথা আছে -9 x cube term to coefficient বা x cube or hohog ki -8 x term to x or hohog বা coefficient ki +10 কিন্তু প্লাস তো আমি নকওঁ বলিকে 10 বুলি কলেও হল গতিকে দুটা আৰু এইটা বস্তু শিকিলো কি শিকিলো এটা পলিনোমিয়ালৰ যিমান কেইটা পদ থাকে এই প্ৰত্যেকটাকে পদ বুলি কয় বা টাৰ্মস বুলি কয় যেটো সবতকে ডাঙৰ পাৱাৰ হেতু ডিগ্ৰী বুলি কয় আৰু ভেৰিয়েবলটো যেটো বদলি থাকে এই x y এনেকুৱা যিবিলাক থাকিব তাৰ কাষতে যেটো সংখ্যা থাকে তাক কোৱা হয় কোএফিচিয়েন্ট বা হহগ এইকেটা হল পলিনোমিয়ালৰ বেসিক মানে পার্ট আমার যেনেকে গাত পার্ট থাকে এখন হাত এটু মূৰ এখন ভৰি তেনেকুৱা পলিনোমিয়ালৰ এইকেটা পদ ডিগ্ৰী আৰু হগ কোএফিচিয়েন্ট এই তিনটা হল তাৰ মেইন পার্টস যদি পার্টস কেইটা জানিলো পলিনোমিয়াল কি বস্তু জানিলো এতিয়া আৰু দুটামান পলিনোমিয়ালৰ ওপৰত কথা কম তোমালোকক